খন্তেকবাৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ মৰ্ণিং প্ৰাইমৰ মাজলৈ। উজনি অসমৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত মটকসকলৰ গছতলৰ বিহু উৎসৱৰ হিচাপে প্ৰথমবাৰৰ বাবে আয়োজন কৰিলে চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনে। চাবুৱা পেট্ৰল ডিপো সমীপৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰৈত কাজিখোৱা গল্ফ ফিল্ডত এই বিহু উৎসৱ পালন কৰি বিশ্ব দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে উদ্যোগ ল'লে বিহু সন্মিলনখনৰ সমিতিয়ে। আৰু এই মুহূৰ্তত চাহক চাবুৱাৰ সংবাদদাতা দীপজ্যোতি লাহনৰ এক প্ৰতিবেদন। চাবুৱা গল্ফ ফিল্ডত কাজিখোৱা গল্ফ ফিল্ডতে ইয়াতে অনুষ্ঠিত কৰা হৈছে চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উপলক্ষে গছতলৰ বিহু আৰু প্ৰতিযোগিতা। এই প্ৰতিযোগিতাতে কেইবাটাও আশে-পাশে অঞ্চলৰ পৰা উপস্থিত হৈ কেইবাটাও গছতলৰ বিহু ইতিমধ্যে ইয়াত গছতলৰ বিহু গাভৰুসকলে অংশগ্ৰহণ কৰিব। এই উৎসৱৰ জৰিয়তে সমগ্ৰ ৰাষ্ট্ৰীয় পৰ্যায় আৰু বিশ্ব পৰ্যায়ত গছতলৰ বিহু কেনেকে ধৰণৰ কৰা হয় এই সম্পৰ্কত সম্পূৰ্ণ এটা প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আয়োজক সমিতিয়ে উদযাপন কৰিছে। আৰু কেমেৰা পাৰ্চন ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভক দেখাবলৈ অনুৰোধ জনাম ইয়াত কি ধৰণে বিহু নমোৱা হয় এটা পৰিৱেশ ইতিমধ্যে আপোনালোকে দেখা পাইছে। বিহু নমোৱা এটা যি পৰম্পৰা এটিও ইয়াত দেখুওৱা হৈছে। আৰু ইয়াত ডেকাসকলে সম্পূৰ্ণ হুঁচৰি যি ধৰণে গছতলৰ বিহু নমোৱা এটা যি হুঁচৰি যোৰা হয় সেই পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰিছে হুঁচৰি। আৰু হুঁচৰিৰ জৰিয়তে তেওঁলোকে বিহু নমোৱা হয় গছতলৰ বিহু। আৰু এই গাঁওসমূহতে এনেধৰণে বিহু নমোৱা পৰম্পৰা চলি আহিছে। সম্পূৰ্ণ এটা প্ৰাকৃতিক পৰিৱেশৰ লগত সংগতি ৰাখি এই গছতলৰ বিহু অনুষ্ঠিত কৰা হৈছে। আৰু চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ যি আজি অন্তিম দিনৰ দিনটোতে আজি গছতলৰ বিহু উৎসৱ আৰু প্ৰতিযোগিতা আয়োজন কৰিছে উদযাপন সমিতিয়ে। আৰু এই উদযাপন সমিতিয়ে ইয়াত বহু গাঁৱৰ দৰ্শক আৰু ৰাইজৰ লগতে ৰাইজৰ উপস্থিতি সহায় সহযোগিতা তেওঁলোকে অনুষ্ঠিত কৰিছে। আজি প্ৰথমবাৰলৈ আজি এই উৎসৱটি সমগ্ৰ প্ৰচাৰ লাভ কৰিছে চামটছৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাইছে। লগতে ইয়াত সমগ্ৰ ৰাইজে বুঢ়া বুঢ়ী মেথা কৰি গাভৰুৰ পৰা আৰম্ভ কৰি সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। সকলোৱে চাইছে গছতলৰ বিহু উৎসৱটি আজি এই মুহূৰ্তত এক নান্দনিক পৰিৱেশ যি প্ৰাকৃতিক পৰিৱেশ আছে আচলতে এই মজিয়াখনত এই প্ৰাকৃতিক পৰিৱেশৰ পৰা তেওঁলোকে আচলতে বিশ্বজনীন হোৱাকৈ গছতলৰ বিহু উৎসৱটি আয়োজন কৰিছে। এই সম্পৰ্কত আমাৰ মাজত উপস্থিত আছে এগৰাকী অন্যতম উদ্যোক্তা সাংস্কৃতিক সম্পাদক চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ। এই সাংস্কৃতিক সম্পাদকে জনাব আচলতে গছতলৰ বিহু উৎসৱটি আৰু আপোনালোকে কি উদ্দেশ্যে আয়োজন কৰিছে এই সম্পৰ্কত তেওঁ আমাক জানিবলৈ দিব। আচলতে প্ৰতিবেদন মই নমস্কাৰ জনাই আপোনালোকে জনাব বিচাৰিছে এই অনুষ্ঠানটো আমি আজি প্ৰায় 10টা বছৰৰ পৰা আয়োজন কৰাৰ কথা ভাবি আছিলোঁ, কিন্তু আজি 10 বছৰ পিছত এইবাৰহে আমি সফল হৈছোঁ। কথা হ'ল কি গছতলৰ বিহু উৎসৱটো ইতিমধ্যে অসমৰ প্ৰেক্ষাপটৰ প্ৰায় বিলুপ্ত প্ৰায় যি জীয়াই আছে সেইখিনি আমাৰ উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া মটক অধ্যুষিত অঞ্চলতে জীয়াই আছে। সেয়েহে এই আমাৰ গছতলৰ বিহুৰ দৰে এটা সুন্দৰ সংস্কৃতিক আমি জীয়াই ৰাখিবলৈ পুনৰ ইয়াক জীয়াই তুলিবলৈ আমি এই অনুষ্ঠানটো আয়োজন কৰাৰ কথা মনস্থ কৰিছিলোঁ। আৰু সেই হেৰিয়ে আশাৰে মানে এই অনুষ্ঠানটি আমি হাত হেৰি কৰিছোঁ। ইয়াৰ লগতে আমি ভাল পাইছোঁ আমাৰ প্ৰথমবাৰ এই অনুষ্ঠানটোত ইমান সংখ্যক মানুহৰ উপস্থিতি বহুখিনি ইয়াত আমাৰ এই অঞ্চলৰ গাঁৱৰ বিহু দল আহি তেওঁলোকে যোগদান কৰিছে স্বতঃস্ফূৰ্তভাৱে। আশা ৰাখিছোঁ পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ আমি আৰু অধিক সফলভাৱে এই অনুষ্ঠানটি আয়োজন কৰিবলৈ সক্ষম হ'ম। আৰু ৰাইজৰ ইয়াৰ বাবে এই অনুষ্ঠানত যি ধৰণে ৰাইজৰ সহযোগিতা পাইছোঁ প্ৰত্যেকৰ ওচৰতে মই খুব ধন্যবাদ কৃতজ্ঞ তেওঁলোকৰ ওচৰত ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনতো তেওঁলোকৰ পৰা এই সহযোগিতা মই আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ সাংস্কৃতিক সম্পাদক বিশাল বুঢ়াগোহাঁইলৈ। পুনৰবাৰ কেমেৰা দেখাবলৈ চেষ্টা কৰিছোঁ। কেমেৰা পাৰ্চন আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভক আমি জনাইছোঁ পুনৰ পৰিৱেশটো এবাৰ পুনৰবাৰ দেখাবৰ বাবে। উজনি অসমৰ এটা উল্লেখ কৰিবলগীয়া গছতলৰ বিহুৰ যি তাৎপৰ্য গছতলৰ বিহুৰ যি বৈশিষ্ট্য বহন কৰিছে উজনি অসমৰ মটক জনগোষ্ঠীৰ মাজত পৰম্পৰাগতভাৱে গছতলৰ বিহু চলি আহিছে। এই গছতলৰ বিহুৱে আচলতে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয়। গাঁৱত